দুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলটোলৈ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক নিশ্চয় কৰি দিব। ধন্যবাদ। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আজি দেখাব গৈ আছোঁ গহপুৰৰ চন্দামাৰীত বছৰৰ প্ৰথম দিনটোতে শুভাৰম্ভ কৰা য়চুছ ফুড কোৰ্ট নামৰ বিলাসী ৰেষ্টুৰেণ্টখন। গহপুৰ যোৱা হয় এইখন, এই ৰেষ্টুৰেণ্টখন মেইন ৰোডৰ কাষতে এখন বৰ্ড লগাই থোৱা আছে য়চুছ ফুড কোৰ্ট বুলি। এয়া সোমাই আহিলোঁ, এইখনে সেই ৰেষ্টুৰেণ্টখন। বৰ ধুনীয়া, বৰ সুন্দৰকৈ বনোৱা হৈছে। এয়া গাড়ী পাৰ্কিং কৰি থোৱাই আছে। এয়া বৈ ফুলেৰে ইমান ধুনীয়াকৈ ৰংগলী বনাই আছে। লগত মোৰ লগৰ এজন ডিম্ব। মনে হাঁহি কোনোবা সোমালে মোৰ বুকুত, ধুনীয়াকৈ সজাই থোৱা হৈছে। আজি অপেনিং দিন, গতিকে ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছে। সজাই থৈছে। এয়া শুভাৰম্ভ কামনা কৰা সংগীত অনুষ্ঠান। এইটো কি বনাই আছা? মটন কাৰী। ধুনীয়া লজৰ ব্যৱস্থা আছে। আহি ধুনীয়াকৈ থাকোঁ বুলি ক'লে থাকিব পাৰিব। এয়া বহিবৰ কাৰণে ধুনীয়া সুবিধা কৰি থৈছে। লগতে
7টা ৰুম আছে। ডাবল বেড, সিঙ্গল বেড সকলোখিনি সুবিধা পাব। লগতে বাথৰুম আছে। স্বত্বাধিকাৰী যশোবন্ত মহন্ত ছাৰ। আমি কিবা এটা কৰাৰ প্ৰচেষ্টা কৰি আছো, এখন ৰেষ্টুৰেণ্ট খুলিছো। আমাৰ কিছুমান সপোন আছে, ভিজন আছে, সেইমতে আমি আগবাঢ়ি যাব বিচাৰিছো। আজি তাৰিখটো তেনেকুৱা হ'ল 1 তাৰিখ, গতিকে বহুতৰে মই শুনিছো পিকনিক আছে, প্ৰগ্ৰেম আছে, গতিকে আমি আমন্ত্ৰণ কৰা আমাৰ ওচৰৰ স্থানীয় যিখিনি কৰ্তা আছে বা আমাৰ চৰকাৰী ডাঙৰ চাকৰিয়াল আছে, আমাৰ ইভেন আমাৰ MLA ডাঙৰীয়াকো মই নিমন্ত্ৰণ জনাইছিলোঁ। SDC, চিভিল SDO তেখেতসকলে নিজৰ প্ৰগ্ৰামৰ কাৰণে আগে আহিব নোৱাৰিলে, কিন্তু তেখেতসকলে শুভেচ্ছা জনাইছে। কিন্তু আমাৰ আজি সন্ধিয়াৰ আটাইতকৈ প্ৰয়োজনীয় মানুহখিনি ইয়াত আছে, গতিকে মই সুখী। আৰু মই মোৰ ফালৰ পৰা এতিয়া আমাৰ মিডিয়া আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। বাই।